এই চাদৰ মেখেলাযোৰ এযোৰ হৈছে চাদৰ মেখেলাযোৰ দেখিব পাইছে কাপোৰযোৰৰ মেখেলাখন এখন মেখেলাখন একদম অকণমান যেন লাগিছে দেখিছেনে বাৰু যেটো পাট বোৱা হয় কাপোৰযোৰ মানে খুব একদম কালাৰটো হৈছে বেগুনিয়া আৰু এই কাপোৰযোৰ হৈছে ৰাজলক্ষী আপোনালোক সকলোকে ধৰিত্ৰী মনু চেনেললৈ স্বাগতম জনাইছো অদাই দেখুৱাৰ ধৰণে আজিও আপোনালোকৰ বাবে এযোৰ খুব ধুনীয়া চাদৰ মেখেলা লৈ আহিছো এতিয়া আপোনালোকক দেখুৱাও এই চাদৰ মেখেলাযোৰ এযোৰ হৈছে চাদৰ মেখেলাযোৰ দেখিব পাইছে কাপোৰযোৰৰ কালাৰটো হৈছে বেগুনিয়া আৰু এই কাপোৰযোৰ হৈছে ৰাজলক্ষী পাট বোৱা হয় কাপোৰযোৰ আৰু ইয়াতে খুব ধুনীয়াকৈ জুলুমখিনি কথা আছে এতিয়া আপোনালোকক এই কাপোৰযোৰ খুলি দেখুৱাইছো আৰু এই কাপোৰযোৰ খুব ধুনীয়াকৈ গুণাৰে গুটেই গুণাৰে মানে কাট ফুলখিনি বসা হৈছে আৰু ইয়াৰে পাৰিটো আপোনালোকে ধৰিব পাৰিছে ইয়াৰে মানে পাৰিটো দিয়া আছে কোলা আৰু হালধীয়া মাজতে বেগুনিয়া কালাৰটোৰে অকণমানকৈ ভাঙি দিয়া আছে আৰু ইয়া দেখুৱাইছো গুটেই গাত একদম খুব ধুনীয়াকৈ গুটেই গাতে মানে একদম গুণাৰে কৰা হৈছে মানে বুটাটো বসা হৈছে এতিয়া আপোনালোকক এই চাদৰখন লৈ দেখুৱাইছো এইখন ইয়াৰে চাদৰখন আৰু আপোনালোকে দুটা দেখিছে দুটা সাইডৰ পৰাই মানে পিন্ধিব পাৰিব যেহেতু বুটাটো একদম মানে ফুল গছা টাইপৰ মানে ফুল হেভি টাইপৰ গতিকে এখিনিলৈকে বুটাকেইটা এইটো সাইডৰ পৰা বসা আছে আৰু এইটো সাইডৰ পৰা আকৌ ফুলটাকৈ বসা আছে আপোনালোকে মানে দুটা সাইডৰ পৰাই চাদৰখন পিন্ধিব পাৰিব এটা সাইডৰ পৰা বুলি কথা নাই কিছুমান চাদৰৰ মানে এনেকুৱা বুটা থাকিলে দিগদাৰ হয় মানে এটা সাইডে পিন্ধিব লাগে কিন্তু এইটো দুটা সাইডৰ পৰা আপোনালোকে পিন্ধিব পাৰিব এতিয়া আপোনালোকক লৈ দেখুৱাইছো এই চাদৰখন ইয়া দেখিছে এতিয়া অনুমান কৰিব পাৰিছে চাগে আপোনালোকে মই অকণমান গাত লৈ দেখুৱাইছো এটো কাৰণে কাৰণ আপোনালোকে গাত ললে অনুমান কৰিব পাৰে বোলে কালাৰটো কেনেকুৱা লাগে আৰু আপোনাক লোকক কেনেকুৱা লাগিব যিসকলে ল'ব বিচাৰিছে তেওঁলোকে ইয়া দেখিছে এটো খুব ধুনীয়াকৈ কৰা আছে আৰু আপোনালোকে যিসকলে ল'ব বিচাৰিছে এই কাপোৰযোৰ তেতিয়া হলে আপোনালোকে স্ক্ৰিনত নাম্বাৰ দিয়া আছে এই নাম্বাৰটোত আপোনালোকে মেছেজ কৰিব আৰু এই কাপোৰযোৰটো জুলুম গাঠা আছে আৰু ইয়াৰে মেখেলাখনতো চিলোৱা আছে আপোনালোকক এতিয়া ইয়াৰে মেখেলাখন দেখুৱাইছো বলক মেখেলাখন চাই লওক মেখেলাখন এখন মেখেলাখন একদম অকণমান যেন লাগিছে দেখিছেনে বাৰু যেটো পাট বোৱা হয় কাপোৰযোৰ মানে খুব একদম জাপিলেও মানে সৰু যেন হৈ থাকে কাপোৰযোৰ এতিয়া খুলি দেখুৱাইছো এই মেখেলাখন এইখন মেখেলাখন এই মেখেলাখনৰ ইয়া দেখিছে খুব ধুনীয়াকৈ একদম চিলোৱা আছে আৰু একদম আঁঠুৰ ওপৰলৈকে মানে ফুলখিনি বসা আছে মানে বেছিকৈ বসা আছে ইয়াতে এলাইনমেন্ট বুটা নাবাছিলেও হল হয় কিন্তু ইয়াতে বসা গলে যেহেতু আৰু এফালে দিলেতো এফালে বেয়া দেখা হ'ব গতিকে দুফালে খুব ধুনীয়াকৈ বেছি মানে ওপৰলৈকে ফুলখিনি আছে আজি ভিডিঅ'টি চাই আপোনালোকৰ কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিলে তেন্তে লাইক শ্বেয়াৰ কমেন্ট সাবস্ক্ৰাইব সকলোখিনি কৰিব আৰু আজিলৈ বাই বাই